সহযোগী আমাৰ উপাধ্যক্ষ হৰেণ দেউৰী মোৰ সোঁফালে আছে, মই চিনাকি কৰি দিছোঁ আপোনালোকৰ লগত। আৰু ইতিমধ্যে আপোনালোকৰ উদ্দেশ্য ব্যাখ্যা কৰিছে আমাৰ মুখ্য কাৰ্যবাহী বিষয়া বুবুল লেখাৰু ডাঙৰীয়াই। আজি কি উদ্দেশ্যে আপোনালোকক ইয়াত নিমন্ত্ৰণ কৰা হৈছে সেই সম্পৰ্কটো আপোনালোকক ইতিমধ্যে আমাৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঙৰীয়াই অৱগত কৰিছে। স্বাধীনতাৰ মহাৰজত জয়ন্তী বৰ্ষ আৰু আজি মহাৰজত জয়ন্তী বুলি কওঁতে ভাৰত চৰকাৰে আজি আজাদী কা অমৃত মহোৎসৱ হিচাপে এক বছৰ এটা কাৰ্যসূচী লৈছিলে আৰু আজি শেষ সময়ত সামৰণি অনুষ্ঠান হিচাপে আজি অসমৰ ৰাইজে বা ভাৰতবৰ্ষৰ দেশৰ জনসাধাৰণে বা চৰকাৰে বিভিন্ন কাৰ্যসূচী লৈ এই উৎসৱ পালন কৰাৰ কাৰণে ব্যৱস্থা কৰিছে। আমাৰ দেশতো আমাৰ দেশৰ চৰকাৰৰ ফালৰ পৰাও তেওঁলোকে ঘৰ ঘৰ তিৰংগা বা ঘৰে ঘৰে জাতীয় পতাকা এই কাৰ্যসূচী লৈছে 13 তাৰিখৰ পৰা তিনিদিনীয়াকৈ 15 তাৰিখলৈ। আৰু এই সম্পৰ্কত যেনে লৈছে আমি অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডে যিহেতু আমাৰ একমাত্ৰ উত্তৰ ভাৰতৰ একমাত্ৰ অনুষ্ঠান যি কৰ্তৃত্বশীল অনুষ্ঠান যিয়ে জাতীয় পতাকা তৈয়াৰ কৰিব পাৰে। ইয়াৰ বাহিৰে উত্তৰ ভাৰতত উত্তৰ পূৰ্বাঞ্চলত কোনো কৰ্তৃত্বশীল তেনেকৈ ধৰণৰ কোনো জাতীয় পতাকা তৈয়াৰ কৰিব পৰা কোনো ধৰণৰ কৰ্তৃত্বশীল অথৰিটি নাই বা কৰ্তৃপক্ষ নাই। গতিকে আমি যিহেতু এটা কৰ্তৃত্বশীল জাতীয় পতাকা তৈয়াৰ কৰাৰ কাৰণে এটা অনুষ্ঠান, আমাৰ দায়িত্ব যথেষ্টখিনি বাঢ়িল। আমি চেষ্টা কৰি আমি এইকেইদিন কাম কৰিছোঁ। ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে যে কি ধৰণে আমাৰ জাতীয় পতাকা চিলাই কৰি থকা হৈছে, কেনেকৈ ৰং কৰি থকা হৈছে, এই ধৰণৰ কেনেধৰণে আমাৰ কামবিলাক চলি আছে এই সম্পৰ্কে আপোনালোকে ইতিমধ্যে অৱগত হৈছে আৰু আপোনালোকে প্ৰত্যক্ষও কৰিছে। গতিকে আমি অসম খাদী গ্ৰামোদ্যোগ বোৰ্ডৰ তৰফৰ পৰা এতিয়ালৈকে প্ৰায় 90 লাখ টকাৰ আমি পতাকা তৈয়াৰ কৰিছোঁ আৰু আমি এইটো অতিক্ৰম কৰোঁ 15 তাৰিখলৈকে অতিক্ৰম কৰিব। ইয়াৰ জৰিয়তে আমাৰ যিখিনি চৰকাৰী খণ্ডৰ বা বেচৰকাৰী অৰ্ধ চৰকাৰী বা বেচৰকাৰী খণ্ডৰ যিখিনি জাতীয় পতাকাৰ ৰিকুৱাৰমেণ্ট চাহিদা এইখিনি আমি পূৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমি বিভিন্ন অনুষ্ঠানে ইতিমধ্যে আমাৰ পৰা তেওঁলোকৰ ৰিকুৱাৰমেণ্টবিলাক আমাক জনাইছে আৰু সেইমতে আমি তেওঁলোকৰ কাৰণে পতাকা তৈয়াৰ কৰিছোঁ আৰু কিছুমানে তেওঁলোকৰ ৰিকুৱাৰমেণ্ট এতিয়াও আহি আছে আৰু হয়তো এই আহিব লগা এইকেইটা দিনত যথেষ্টখিনি বৃদ্ধিও হ'ব। গতিকে আমি খাদী গ্ৰামোদ্যোগ বোৰ্ড যিহেতু এই অনুষ্ঠানটোৰ লগত জাতীয় পতাকা তৈয়াৰ কৰা বিষয়টোৰ লগত সম্পূৰ্ণভাৱে জড়িত, আমিও আজি খাদী গ্ৰামোদ্যোগ বোৰ্ডৰ তৰফৰ পৰা আমি অনুৰোধ কৰোঁ আমাৰ দেশৰ বা ৰাজ্যৰ জনসাধাৰণক যাতে চৰকাৰে বা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো আহ্বান জনাইছে যে 13 তাৰিখৰ পৰা 15 তাৰিখলৈ ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰাৰ কাৰণে আমি খাদী বোৰ্ডৰ পৰা সকলোকে এই কাৰ্যসূচীত সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাম আৰু যাতে কোনো এঘৰ বাদ নপৰাকৈ এই 3টা দিন আমাৰ জাতীয় পতাকা প্ৰত্যেকটা ঘৰত